Welcome back to my channel Little Iron and Mother. Sabade আজি মই কেইটা বজাত উঠিছো চাওকে ইয়া 2:26 যেনেকৈ ৰোজা চলি আছে সেই কাৰণে সোনকালে উঠিব লাগে ইফালে মই কেইটামান গৰৈ মাছ ভাজি ললো ইফালে বেঙেনা কাটি থৈছো বনাম আৰু ইফালে বনাইছো শোল মাছৰ তৰকাৰী আৰু ইফালে মই জলকীয়া ভাজি আছো আৰু ইফালে দাইল বনাই আছো দেখিছেনে এতিয়া চাই থাকিব দিনটো মই কি কৰি যাওঁ ৰোজাৰ দিনত মই কি কৰোঁ আৰু এফালে চাউল ধুই থৈছোঁ বনাম আৰু মোৰ চেহেৰীৰ খানা ৰেডি হৈ গ'ল এফালে বনালোঁ ডাল এয়া বিন মটৰ আলু ভাজি অকণমান অথনিৰ চিকেন আছিলে তাৰপাছত এইফালে হ'ল গৰৈ মাছৰ পিটিকা নহৰু পিঁয়াজ জলকীয়াৰ চাটনি বেঙেনা ফ্ৰাই আৰু এইফালে হ'ল শোল মাছৰ পিঁয়াজ দি পেলাই বনাইছোঁ আৰু এইফালে এটা বস্তু অকণমান হ'বৰ কাৰণে বাকী আছে এইটো হৈছে তিতাকেৰেলা ভাজি আৰু এইফালে গৰম কৰি আছোঁ গাখীৰ আজি চেহেৰীৰ খানা মোৰ ইমানেই এতিয়া টাইম হৈছে 3:20 আজি 4:06 দিব আজান গতিকে এতিয়া লাহে ধীৰে খোৱাৰ ব্যৱস্থা কৰিলোঁ তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া খাই আছোঁ এইফালে দৈ ভাত খোৱা হৈ গ'ল এতিয়া অলপ দৈ খাই আছোঁ এইফালে আমাৰ লুচি শুই আছে আৰু এতিয়া 4টা বাজি গ'ল অলপ পিছত ময়ো শুম আৰু চেহেৰী হৈ গ'ল মই উঠিলোঁ এতিয়া 7:30 বাজি গ'ল চাওকচোন আজি বতৰৰ গতি বৰষুণ দিলে আকৌ বাৰু অকণমান ধূলি বালিবোৰ কমিব এইয়া বৰষুণ দি আছে কমকৈ তথাপিও এইফালে আমাৰ লুচি উঠি গ'ল গুড মৰ্ণিং এইফালে আমাৰ লুচি উঠি গ'ল এইফালে লুচি উঠি গ'ল অকণমান মোৰ কোচত উঠিছে ন মামা কোচত লুচি কি কৰি আছে ক'ত আহিছে মই স্কুল যাওঁ মই স্কুলত ক'ত আহিছা লুচি ঐ লুচি দাদাৰ ওচৰত গৈছা দাদাৰ ওচৰত গৈছা লুচি এতিয়া ওলালোঁ স্কুল যাবলৈ আজি ক্লাছ নাই এক্সাম যোৱাকালিয়ে ফিনিছ হ'ল এতিয়া কপি চেক কৰাৰ কাম আছে গতিকে গৈ আছোঁ স্কুললৈ যাবলৈ ওলাইছোঁ কিন্তু বতৰটোৰ অৱস্থা চাওকচোন বৰষুণ যাওঁ আৰু এতিয়া যাবতো লাগিবই স্কুল আহি পাই গ'লোঁ চাওকচোন আজি বৰষুণ দি আছে আৰু গোটেইখন সেউজীয়া ইমান ধুনীয়া লাগিছে দেখিবলৈ এতিয়া কপি চেক কৰিম আৰু গছবোৰত নতুন কুঁহিপাত আহিছে স্কুলৰ পৰা সেইমাত্ৰ ঘৰ পালোঁ আৰু এতিয়া বৰষুণ কমাই নাই সেইফালে চাওক এতিয়া বৰষুণ দি আছে গোটেই দিনটো আজি পেনকৈ বৰষুণ আইনক ঘৰতে থৈ গৈছিলোঁ এতিয়া মই আহি পালোঁ স্কুলৰ পৰা আহি সোমাই গ'লোঁ মই ভিতৰত আৰু আমাৰ ইয়াত লুচি এতিয়া শুই আছে লুচি ঐ কিয় শুই আছা কোচত আহি উঠি গ'ল কোচত উঠিব লাগে কোচত হা কাম আছে মই এতিয়া কাম কৰিম কাম কৰিম যোৱাৰ সময়ত ৰোজাৰ কাৰণে ৰাতি মাজৰাতি উঠি আপোনালোককো দেখুৱালৈ খানা পিনা বনাই শুওঁতে দেৰি হৈ যায় গতিকে কাম কিছুমান ৰৈ যায় এতিয়া আকৌ এই বাচন বৰ্তনখিনি ধুই লওঁ আৰু এইফালেও আছে বাচন বৰ্তন ঘৰ সাৰিবলৈ আছে কাপোৰ জাপিবলৈ আছে কিমান যে কাম আছে নহয় তাৰপিছত আকৌ ইফতাৰ ৰেডি কৰিব লাগিব এতিয়া টোপনিৰ পৰা উঠি গ'ল লুচি কাইনে অকণমান বাহিৰত ফুৰাব আনিছে দেই লুচি ক'ত যোৱা এইফালে ইফতাৰৰ যোগাৰ কৰি আছোঁ এফালে বুট বনাই আছোঁ আৰু কি বনাওঁ আপোনালোকক দেখাই থাকিম বাৰু এইফালে বনাই আছোঁ মই ক্ষীৰ আৰু কি বনাম চাই থাকিব এইফালে মোৰ ক্ষীৰ ৰেডি ওপৰত অকণমান কেশৰ দি দিছোঁ স্মেলৰ কাৰণে বনাই আছোঁ মই বুট ভাজি এফালে বনাই আছোঁ মই পকৰি আৰু মই বনালোঁ এইফালে
লেবেৰা ভাজি ৰঙালাও মটৰ আলু জিকা এনেকৈ তাৰপাছত আকৌ এইফালে বনালোঁ মই দেখিছেনে বাৰু এতিয়া হটকেছটো খুলেই নোখোৱাল এইফালে বনালোঁ মই পানী পিঠা এইফালে অকণমান ভাতো বনালোঁ কি কাৰণে বনালোঁ চাওক নহ'লে এইখন কিহৰ লগত খাম সেইকাৰণে বিলাহী আলু আৰু চজিনাৰ তৰকাৰী ইফতাৰ কৰি আহিলোঁ এতিয়া একাপ চাহ খাই আছোঁ আৰু লগত এয়া ভুজিয়া খাই লওঁ আয়নেও ৰোজা ৰাখিছিল যোৱাকালি এক্সাম ফিনিছ হ'ল কাৰণে আয়নেও ইফতাৰ হৈ গ'ল এতিয়া আয়নে আমাৰ লুচিৰ লগত where is লুচি হেই লুচি তাৰ বেডত খেলি আছে ইফতাৰ কৰি উঠি বহুত ভাগৰ লাগে মাত্ৰ তথাপিও এতিয়াও মানে বাচন ধুবৰ কাৰণে বাকী আছে মই এনেই আহি পেলাই অকণমান বেডত বহিছোঁ আৰু মানে ইমান ভাগৰ লাগিছে ভাবিলোঁ মই মোৰ ভিডিঅ'টো ইমানতে ফিনিছ কৰোঁ প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই বাই